আমি খবৰ ল'বলৈ আহিছোঁ কি অৱস্থাত আছে কি সমস্যাত আছে সেইটো মই খবৰ ল'ম বাছ। আমাৰ BTCৰ পৰা BTCৰ মুৰব্বী আৰু তেখেতৰ লগত 104জন মানুহক লগত লৈ 104জন তেখেতৰ পাৰিষদ আৰু বিভিন্ন ধৰণৰ তেখেতৰ দলৰ সদস্যক লগত লৈ আজি আহি এনেকৈ আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই বিধায়ক হিচাপে শিৱসাগৰৰ তেখেতক ইয়াত ৱেলকাম জনাইছোঁ আৰু BTCৰ মুৰব্বীজনে শিৱসাগৰত আহি এনেকৈ সহানুভূতি প্ৰদৰ্শন কৰাটো আৰু এনেকৈ মানে গোটেই ৰাইজৰ মাজলৈ যাবলৈ আজি 3টা ঠাইত প্ৰথম মন্দিৰভেটা যাব, তাৰপিছত পানীমুখ যাব আৰু তাৰপিছত শিৱসাগৰ টাউনৰ মানুহখিনি বহুত বানপানী হৈছে তেওঁলোককো তেখেতে সম্বোধন কৰিব।